নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই বতৰটো বহুত বেছিয়ে ঠাণ্ডা, বহুত দেৰিলৈকে কুঁৱলী পৰিয়ে আছিলে। এতিয়া অকণমান ৰ'দ ওলাইছে বাৰু। আৰু আনকালে যেতিয়া মানে এনেকুৱা ঠাণ্ডা বতৰত তেতিয়া আমাৰ আইতা জীয়াই আছিলে, তেতিয়া আমি কি কৰিছিলোঁ, আমাৰ ঘৰত আলু খেতি কৰিছিলে। আমি নতুন আলুবোৰ যেতিয়া আইতাই আমাক খান্দিবলৈ শিকাই দিছিলে, কেনেকৈ মানে যেতিয়া আলু পাওঁ মানে মাটিত যেতিয়া এনেকৈ হাতেৰে বিচাৰি আলুবোৰ পাওঁ, মানে নতুন আলু খেতিতটো আপোনালোকে গম পায় আৰু সেই তেতিয়া মানে মনটো ইমান ফূৰ্তি লাগিছিলে ক'বলৈ বাকী নাই আৰু। তাৰপিছত আলু পুৰিছিলোঁ, জুইত সেক লৈছিলোঁ, মানে জুইকুৰা ধৰিছিলোঁ বাৰাণ্ডাতে, আৰু বাৰাণ্ডাতে জুইকুৰা ধৰি লৈ আমি তাতে সেক লৈ তাতে আলু পুৰি খাইছিলোঁ। সেই দিনবোৰে আমেজ আছিলে। আইতাৰ লগত খোৱাৰ মানে এটা বেলেগ এটা আমেজ আছিলে। আইতাই পুৰি দিয়ে, পূৰা এৰুৱাই দিয়ে, আমি খাওঁ আৰু। তাৰপিছত কি হয়, বাহিৰৰ চোতালতে ধান ৰ'দত দিয়ে আইতা আৰু আমি সকলো বহি থাকোঁ, বহি মেলি আমি কমলা টেঙা খাওঁ, সেইবোৰ জুতি লৈছিলোঁ সঁচাকৈ। কেতিয়াবা এই ঠাণ্ডা দিনবোৰ আহিলে আইতালৈ মনত পৰে। আইতা য'তেই আছা তুমি সদায় ভালকৈ থাকা। আমাৰ মানে জীৱনটো গঢ় দিয়াত মানে আইতাৰ বহুত ভূমিকা আছে। আগতে মাহঁতৰ ওচৰত পঢ়ি যেতিয়া মাহঁতৰ পৰা মাৰ চাৰ খাই মেলি আইতাৰ ওচৰলৈ যাওঁ, আইতাই কয় নাই কেলৈ মাৰিছা, সেইটোৱে মানে বৰ ভাল লাগে। আইতা আছে যেতিয়া মাহঁতৰ পৰা মাৰো নাখাওঁ, মানে সেইটো এটা ডাঙৰ মানে আৰু মানে তেওঁক বচাই, মানে আমাক ৰক্ষা কৰে। এতিয়া আইতা নাই বাৰু, কিন্তু আইতালৈ বহুত বেছি মনত পৰে। আইতা য'তেই থাকা, আইতা বৰ্তি তোমালোক য'তেই থাকা ভালকৈ থাকা, তাৰে কামনা কৰিছোঁ। আপোনালোকৰ বাৰু এনে কিছুমান অভিজ্ঞতা আছেনে?